এয়া জলফাই প্ৰথমতে নিমখৰ পানীত তিয়াই থোৱা হ'ল তিয়াই থোৱাৰ পাছতে ৰ'দত শুকুৱাই লোৱা হ'ল এয়া শুকুৱাই লোৱাৰ পাছত এনেদৰে সৰু সৰুকৈ কাটি লোৱা হৈছে যেহেতু বেছি ডাঙৰ ডাঙৰকৈ দিলে ইয়াত মছলা আৰু তেলবোৰ নোসোমাব সেয়েহে সৰু সৰু কৰি লৈছোঁ এতিয়া জলফাইখিনি কাটি লোৱাৰ পাছত এয়া অলপ পাঁচফোৰণ শুকান জলকীয়া নিমখ হালধি আৰু এয়া কেইটামান সৰিয়হ পাঁচফোৰণবোৰ আমি গৰম কৰি ল'ম লগতে আমি এয়া সৰিয়হখিনি অকণমান গৰম কৰি ল'ম কাৰণ তেতিয়া সৰিয়হখিনি যদি গৰম কৰি লওঁ সৰিয়হখিনি আমাৰ পিছাত অলপ সুবিধা হ'ব গোটেইখিনি আমি দি দিছোঁ এখন অলপ অলপ লৰাই থাকিম বেছিকৈ নহয় অলপ এয়া জলকীয়া কেইটামানো মই গৰম কৰি লৈছোঁ এইটো আপোনালোকৰ নিজৰ লগত কথা আপোনালোকে যিমান জলকীয়া দিয়ে আৰু আপোনালোকে ইয়াত কেঁচা জলকীয়াও দিব পাৰে মই বাৰু শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ সৰিয়হৰ গুড়া এয়া জলকীয়া গুড়া আৰু এয়া পাঁচফোৰণ হালধি আৰু নিমখ আৰু ইয়াত এনেকৈ আপুনি নিজৰ সোৱাদ অনুযায়ী ঢালি ল'ব সৰিয়হৰ গুড়া দি ল'ব সোৱাদ অনুসৰি নিমখ আৰু হালধি দিব তাৰপিছত এনেদৰে অলপ মিক্স কৰি ল'ব আৰু ইয়াত তেল দিছোঁ তেল অলপ সৰহকৈ দিব কাৰণ আপোনাৰ জলফাইখিনিৰ লগত চাই পিনে আপুনি তেল দিব তেল দিছোঁ তেলখিনি সম্পূৰ্ণ গৰম হ'বলৈ দিব ইয়াতে পাঁচফোৰণ অলপ দি দিছোঁ পাঁচফোৰণ দিয়াৰ পাছতে মই এয়া জলফাইখিনি দি দিছোঁ কিছু সময় আমি লৰাই থাকিম বেছি দেৰি ভাজিব নালাগে কাৰণ এইবোৰ সকলোবোৰ বইল কৰাই থাকে এনেদৰে আচাৰখিনি ঠাণ্ডা হোৱাৰ পাছত মই ঠাণ্ডা কৰিবৰ কাৰণে পাত্ৰটো উলিয়াই দিছিলোঁ কিন্তু সেইবোৰ দেখুওৱা নহ'ল এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই এয়া চিচাৰৰ বৈয়াম লৈ লৈছোঁ ইয়াতে ভৰাম মোৰ আচাৰ তৈয়াৰ হৈ গ'ল আপোনালোকে এনেদৰে বনাব পাৰে মই এনেকৈ বনালোঁ সাধাৰণভাৱে বনাইছোঁ আৰু এনেদৰে আপুনি ৰ'দত দিব অলপ আৰু যদি সুবিধা হয় তেল অলপ দিব যদি দেখে যে তেলটো কমি যায় তেতিয়া আপুনি অলপ তেল গৰম কৰিব আৰু গৰম কৰি তেল অকণমান দি দিব
আৰু আচাৰটো এনেকৈ কৰিলে সহজতে বেয়া নহয়, কিন্তু ইয়াক আপুনি পানী হাতেৰে বা পানী চামুচেৰে ইয়াক উলিয়াবলৈ চেষ্টা নকৰিব, তেতিয়া বেয়া হোৱাৰ চান্স থাকে। আৰু ঠিক এনেদৰে মই আচাৰ বনাই দেখালোঁ। আপোনালোকে বনাই চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো জনাব। যদি ভাল লাগে আপোনালোকৰ ভিডিঅ'টোত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।